কালি আজি নিউজ দেখা পালোঁ আপোনালোকৰ কংগ্ৰেছৰ নেতাই কংগ্ৰেছ দল ত্যাগ কৰিলে সেই বস্তুটো কিয় কৰিলে বা কংগ্ৰেছত কি এটা কমি আছিলে যে সেই বস্তুটো ফুলফিল কৰিবলৈ বেলেগ দল এটাত জইন কৰিলে তো আপুনি যদি অকণমান কয় অকণমান যদি বহলাই কয় একো নাই অংকিতা আৰু আমাৰ বিস্মিতা বাইদেউ গৈছে অংকিতা গৈছে তাই কিবা এটা আগৰ পৰা আমাৰ পাৰ্টিৰ পৰা আঁতৰাই দিছে কেতিয়াবা এবছৰমানেই হ'ল সেইকাৰণে এজনী নিলম্বিত আমাৰ সদস্য তেখেত গৈছে সেইটো তেখেতৰ কাৰণ কংগ্ৰেছেতো তেখেতে লোৱা নাই আৰু বিস্মিতাৰ কথা বাইদেউৰ কথাটো এনেকুৱা বাইদেৱে ছেকেণ্ড টাইম 6% ভোট তলত পাইছে মন্ত্ৰী আছিলে মন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰ 40,000 ভোট পাইছে 39% ভোট পাইছে 39% ছেকেণ্ড টাইম বাইদেৱে ভোট পাইছে 37,000 সামথিং মানে মানুহৰ ভোট বাঢ়ে তেখেতৰ ভোট কমিছে সেইকাৰণে তেখেতে নিজেই গম পাইছে যে তেখেতে নোৱাৰে তেখেতৰ ফেচ ভেলুটো নাইকিয়া হৈ গ'ল বুজা নাই অসমত চব জেগাতে কংগ্ৰেছৰ ভোটটো বাঢ়িলে বিস্মিতা গগৈ তাত ভোট কমিলে চবতে বাঢ়িছে কাৰোবাৰ 5% বাঢ়িছে মোৰে 12% ভোট বাঢ়িছে কাৰোবাৰ 7% বাঢ়িছে বিস্মিতা গগৈ 6% কমিলে সেইকাৰণে তেখেতৰ মানে নিজৰ কিবা এটা গণ্ডগোল আছে সেইকাৰণে মানুহে একচেপ্ট কৰা নাই সেইটোক আমি উই ডোণ্ট নো বৰ্ডাৰ এবাউট ডেট মানে বিস্মিতা গগৈ যোৱাটোক আমি চিন্তা কৰা নাই বা অংকিতাটোক অলৰেডি আমাৰ পাৰ্টি আঁতৰাই দিছে বা আপোনালোকে ভাবেনে যে কংগ্ৰেছ দলত কিবা এটা কমি আছে বা সেই কমিটিৰ কাৰণে এনেকৈ গুচি গৈ আছে নাই কংগ্ৰেছৰ একো কমি নাই কংগ্ৰেছৰ কমি নাই কাৰোবাৰ পাৰ্চনেল কমি থাকে কোনোবাই ভাবিব পাৰে যে মোৰ নহ'ব ইয়াত মই নোৱাৰিম কাৰোবাৰ কিছুমান পাৰ্চনেল এম্বিশ্যন থাকিব পাৰে কাৰোবাৰ ধৰক ভাবিছে যে মই এটা ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ এনে কোনোবাই যায় যাম মানে উজানৰ মাছৰ নিচিনা গৈছে আৰু সেইটোক লৈ ইমান চিন্তা কৰিবলগীয়া কথা নাই এই আহিছে মানে যিবিলাক হৈ থাকিব তাত নতুন নতুন মানুহ আহিব আপোনালোকৰ ল'ৰা নিচিনা বহুত ডেকা ল'ৰা আহি গৈছে কংগ্ৰেছত এতিয়া বহুত নতুন নতুন ল'ৰা আহিছে আমি নতুন নতুন ছোৱালী আহিছে আমি দেখিছোঁ দে আৰ ডুইং ভেৰি গুড মানে দে আৰ ৱৰ্কিং হাৰ্ড মানে বহুত ভাল কাম কৰি আছে সেইকাৰণে মই ভাবিছোঁ যে এইটো একো নাই এনেকুৱা অংকিতা গ'লেও বিস্মিতা গ'লেও আমাৰ পাৰ্টিত বহুত মানুহ আহি আছে মানে তেখেতলৈ কিয় গৈছে MLA MP হ'বলৈ গৈছে তাতো হ'ব নোৱাৰে সেইকাৰণে ইয়াতো নতুন তেখেতলোকৰ স্পেচ নতুন মানুহ আহিব এইটো বোলে আমি চিন্তা কৰা নাই আহিব এইটো মই নাথাকিলেও পাৰ্টি চলি থাকিব এইটো আৰু জানেই আৰু নহয় জানো